আজি মই নৰসিংহৰ লগতে মাছ বনাবলৈ লৈছোঁ। এয়া নৰসিংহ, এয়া মাছ, এয়া নহৰু এটা দিম, তেজপাত, আদা, এয়া পিঁয়াজ, জলকীয়া, এয়া হালধি, এয়া গৰম মছলা, এয়া জিৰা পাউডাৰ, এয়া ধনীয়া পাউডাৰ, এয়া নিমখ। এয়া মই বনাম। এতিয়া মই মাছত হালধি সানিবলৈ লৈছোঁ। এতিয়া মই পাতখিনি মিক্সিত পেষ্ট বনাই ল'ম মই। এতিয়া মই পাতখিনি ধুই ল'লোঁ। পেষ্ট হৈ গ'ল, মই এতিয়া বাটি উলিয়াই লওঁ। এই নৰসিংহৰ পেষ্টটোত পানী দি ল'লোঁ অলপ, চালনীখনেৰে চেকি ল'লোঁ। কেৰাহীখন গৰম হ'বলৈ দিলোঁ মই। কেৰাহী গৰম হ'ল, এতিয়া মিঠাতেল দিওঁ অলপ। তেল গৰম হ'ল, এতিয়া মই মাছটো ফ্ৰাই কৰি লওঁ। মাছটো নিজৰ হিচাপত ফ্ৰাই কৰি ল'ব, যেনেকৈ ৰঙচুৱা লাগে। এয়া মাছ ভজা হৈ গ'ল, মচমচীয়া হৈছে একদম। এই পিচি লোৱা আদা নহৰু, জলকীয়া দুটা দিলোঁ। এতিয়া ৰঙচুৱাকৈ ফ্ৰাই কৰি লওঁ। হালধি দিলোঁ, জিৰা এচামুচ দিলোঁ, ধনিয়া পাউডাৰ এচামুচ দিলোঁ, এয়া গৰম মছলা দিলোঁ। এতিয়া চেকি থোৱা নৰসিংহৰ পাতৰ ৰসখিনি দিলোঁ। আঞ্জাটো হাই ফ্লেমত দিলোঁ, এতিয়া উতলিব লাগিব। আঞ্জাটো উতলিছে, মই এতিয়া মাছটো দিম। আঞ্জাটো কালাৰ চেঞ্জ হৈছে, 15 মিনিটমান উতলিব লাগিব।
ভাতে খালে ভাল লাগিব। এতিয়া সেই মাছখিনি ভাঙিব দিয়া নাই মই, এতিয়া খোৱাহে কথা। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।